Hello everyone and welcome back to my YouTube channel. আপোনালোকক সকলোকে পুনৰবাৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এফালে হাতত ডাং মাৰি লৈ আমি পথাৰলৈ আহিছো আৰু এফালে মোৰ লগত আছে তিনিগৰাকী ভণ্টি। বলকচোন যাওঁ পথাৰত গৈ কি কৰো আপোনালোকক দেখাই থাকিম। একেবাৰে মই এতিয়া পথাৰ আহি পাই গলোহি আৰু মই এতিয়া বগৰী গছৰ তলত পথাৰলৈ আমি বগৰী খাম বুলি আহিছো আৰু বগৰী খোৱাৰ লগতে আমিনো কি কৰো চাই থাকিব ভিডিঅ'টি একেবাৰে শেষলৈকে। এই জোপা বগৰী বহুত লাগি আছে, ওপৰত পকিছে আৰু লাহেকৈ বেছিকৈ পকা নাই। এইফালে ভণ্টিহঁতে পুৰা বগৰী পাৰি আছে, খুব বেছি মিঠা হয় খাবৰ কাৰণে, সেইকাৰণে মানে আজি খাব আহিলোঁ। এইখিনি বগৰী পালোঁ আমি, ভালকৈ পকা নাই, এটা দুটা পকিছে, হ'লেও খুব বেছি মিঠা খাবৰ কাৰণে। এইফালে আমি ইয়াতে চাহত অকণমান বহি লৈছোঁ, আমি ইয়াতে ধুনীয়াকৈ বহি লৈছোঁ। এইফালে আছে বগৰীখিনি আৰু এতিয়া আমি বগৰী খুন্দিম, খাম, আপোনালোকে চাই থাকিব একেবাৰে শেষলৈকে। এইফালে মই পুৰা বগৰী খুন্দি আছোঁ। বগৰী খুন্দি খাই খুব ভাল লাগে জানেনে? আপোনালোকে কেনেকুৱা লাগে জনাবচোন। এইফালে ধনিয়া, নিমখ, জলকীয়া সকলোখিনি আনিছোঁ, ধুনীয়াকৈ খুন্দি মেলি আমি খাম। এইফালে বগৰী আধা লাগিছেগৈ আৰু খুন্দি শেষ হ'বলৈ, আৰু অকণমান আছে। তাৰপাছত এইফালে ভণ্টিয়ে খুন্দি আছে, মই এবাৰ খুন্দিলোঁ। এইফালে ধনিয়া, নিমখ, জলকীয়া পুৰা ধুনীয়াকৈ খাম। একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আমাৰ শৈশৱটো মানে এনেকৈয়ে পাৰ কৰিছিলোঁ দিনবোৰ। স্কুলৰ পৰা আহি কাৰোবাৰ ঘৰৰ বগৰী, কাৰোবাৰ পথাৰৰ বগৰী খাইছিলোঁগৈ আৰু যেতিয়া বগৰীবোৰ নপকে কেঁচাতে আমি খাইছিলোঁ। যেতিয়া কেঁচা বগৰী খালেতো কাহ ধৰে, ঘৰত যেতিয়া গম পায় মানে কেঁচা বগৰী খাইছোঁ বুলি, তেতিয়া খুব বেছি মানে ঘৰত গালি পাৰে, তেতিয়া খুব বেছি ভয়ো লাগিছিলে। এতিয়া মানে সেই কথাবোৰ মনত পৰে, খুব বেছি ভাল লাগে মানে সেই তেতিয়াৰ দিনবোৰ। এইফালে আমাৰ বগৰী খুন্দি হৈ গ'ল আৰু এইফালে ধনিয়া কাটিছে, এয়া নিমখ, এইফালে গুড়ি জলকীয়া, খাওঁ খাওঁ লাগি গৈছে, একদম জিভাৰ পানী পৰি গৈছে। বগৰী একেবাৰে ৰেডি হৈ গ'ল, এতিয়া খাব লাগে, খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাইছোঁ। ফাইনেলি এতিয়া আমি খাই বৈ ৰেডি একদম। এতিয়া আমি অকণমান সময় শৈশৱলৈ উভতি যাওঁ বলক। যদিও শৈশৱটো মানে পুনৰ ঘূৰাই আনিব নোৱাৰি, তথাপিও মানে শৈশৱত খেলা কিছুমান খেলে হয়তো অকণমান মুহূৰ্তৰ কাৰণে আমাক আকৌ শৈশৱলৈ লৈ যাব। বলকচোন আপোনালোকে, আমিনো কি কৰোঁ আপোনালোকে চাই। মানুহে এনেই নকয় জানেনে, শৈশৱ কালটো খুব মধুৰ বুলি। কিয় সৰুতে যেতিয়া আমি এটকা পইচা এটা যদি কোনোবা দিয়ে, আমি খুব বেছি ভাল পাওঁ, খুব বেছি আনন্দিত হওঁ, আৰু সেই এটকা পইচাটোৱে আমি দোকানত গৈ কিবা এটা কিনি খাওঁ, খুব বেছি ভাল লাগে। যদি এতিয়া হাতত হয়তো আমাৰ 1000 টকা থাকিব পাৰে, কিন্তু সেই এটকা পইচাটো সমান কেতিয়াও হ'ব নোৱাৰে। তেতিয়াৰ সেই এটকা পইচাটোত আমি যিটো সুখ পাইছিলোঁ, এতিয়া হয়তো আমাৰ ওচৰত থকা 1000 টকাত আমি সেই সুখটো কেতিয়াও নাপাওঁ। শৈশৱক বাদ দি এতিয়া আমাৰ জীৱনবোৰ সময়ে আগুৱাই লৈ যায়, সময়ে দি যায় কেতিয়াবা হাঁহি, কেতিয়াবা চকুলো আৰু কেতিয়াবা নিসংগতা। সময়ৰ লগে লগে আমাৰ বয়সো বাঢ়ি গৈছে, লাহেকৈ আমি ডাঙৰ হৈ আহিছোঁ আৰু আমাৰ সৰুৰ তুলনাত এতিয়া যথেষ্টখিনি আমাৰ বুজা শক্তি বাঢ়িছে। কাৰণে কিজানি এতিয়া আমাৰ হাতত 1000 টকা থাকিলেও আমি সুখী নহয় সেই এটকা পইচাৰ তুলনাত। সৰুতেতো আমি একো বুজি নাপাওঁ আৰু আমাৰ বেছি বুজা শক্তিও নাথাকে, যি পাওঁ তাতে সুখী থাকোঁ। বিহুৱে পূজাই মাহঁতে কাপোৰ আনি দিয়ে, সেইখিনি নতুন কাপোৰ লওঁ আৰু সেই নতুন কাপোৰ পিন্ধি আমি ৰাস্তাৰ ফালে কাৰোবাৰ মানুহৰ ঘৰলৈ আমি যাওঁ, খুব বেছি ভাল লাগে, সেইখিনি খুব বেছি তেতিয়া আমি। এতিয়া হয়তো আমি ভালদৰে বুজিছোঁ যে আজিৰ দিনত 1000 টকাত কি পায়। সৰুতেতো এইবিলাক একো বুজি পোৱা নাছিলোঁ, জাষ্ট কোনোবাই পইচা এটকা দিলে আৰু দোকানত গৈ খালোঁ, খুব বেছি সেইটোতে সুখী মানে সুখ। আৰু এতিয়া হয়তো সেই সুখ নাই, কিয়নো আজিৰ দিনত আমাক যিমান টকা পইচা হ'লেও আমাক জোৰাব নোৱাৰে, আমাৰ মন কেতিয়াও সন্তুষ্ট নহয়। আজি যদি আমি 100 টকা এটাও পালোঁ, সেই 100 টকাটো পোৱাৰ পিছত মানে আৰু যদি 100 টকা এটা পোৱাহেঁতেন নিচিনা লাগে। কিন্তু সৰুতে সেইটো নাছিলে, যি এটকা পাইছিলোঁ তাতে বহুত সুখী আছিলোঁ। কি পাওঁ কি নাপাওঁ নাজানো, জাষ্ট কিবা এটা পালেই হ'ল আৰু। সেইটো কাৰণে কিজানি শৈশৱটো খুব বেছি মধুৰ আছিলে আজিৰ তুলনাত। এতিয়া যে আমাক এই যিমান পালেও নোজোৰে যে মনটোক যে সন্তুষ্ট কৰাব নোৱাৰোঁ, আৰু সেইকাৰণে শৈশৱৰ তুলনাত আজি সুখবোৰ মানে লাহে লাহে কমি কমি গৈ আছে। বলকচোন এতিয়া আমি অকণমান সময় শৈশৱলৈ উভতি যাওঁ। এইফালে এখন গামোচা লগত লৈ আনিছোঁ, আমি এতিয়া খালি কি কয় চকু মুদা এই গামোচাখন চকুত বান্ধিম আৰু এজনীক, তাৰপাছত বিচাৰিব আৰু আমাক। আগতে আমি খুব বেছি খেলিছিলোঁ,
ভণ্টিয়ে আঙুলি ফুটাইছে যোনটো আঙুলি মানে ফুটে আৰু যোনে ধৰে মানে সেই আঙুলিটো তাৰ গাতে হ'ব আৰু তাকে আমি চকু এই গামোচাখন মানে চকুত মেৰিয়াই দিম আৰু বান্ধি দিম তাৰপিছত আমাক আটাইকেইজনীকে আমাক মানে বিচাৰিব আৰু যাক চুই পায় আৰু তাৰ গাত হ'ব তাক বান্ধি এখন আঙুলি ফুটোৱা হাতখন আৰু এতিয়া আমি আঙুলি ধৰোঁ আৰু কাৰ গাত হয় চাওক আপোনালোকে ভিডিঅ'টি একেবাৰে শেষলৈকে চাই থাকিব তেতিয়াহে খেলটো গম পাব আমিনো কি খেল খেলোঁ কাৰ গাত নিজৰ গাতে পৰিলে আমি এতিয়া তাইক চকুত বান্ধি দিম কাপোৰখন আমাক বিচাৰিব আৰু যাক মানে চুই পায় আৰু নেক্সট তাৰ গাত হ'ব চকুত কাপোৰ বান্ধি দিয়া হৈ গ'ল দেখি পাইছ নেকি আমি তাইক 3 পাক ঘূৰাই দিওঁ ধৰিব নোৱাৰিবৰ কাৰণে তাৰপাছত আমি লুকাওঁগৈ নহয় বাৰু ছাইডত থাকোঁ 1 2 3 গমে পাই গৈছে খোজকাঢ়ি থাকোঁতে খাই বৈ শেষ কৰি আমি খেল খেলি এতিয়া আমি গৈ আছোঁ মধুৰি খাবলৈ মধুৰি গছ আছে ওচৰতে মানে বহুত বেছি ডাঙৰকৈ লাগি আছে পকা পাওঁ নাই নাজানো কিন্তু যাওঁ আৰু গছজোপাৰ ওচৰলৈ চাওঁগৈ খাবলৈ বহুত বেছি ভাল বাৰু মধুৰিজোপা এইজোপা মধুৰি গছজোপাৰ মধুৰিবোৰ খাবলৈ খুব বেছি ভাল মানে বহুত ডাঙৰকৈ লাগে মধুৰিকেইটা আৰু মিঠাও বহুত বেছি খাব কাৰণে চাওঁচোন পাওঁ নাই পকা ইয়াত এটা দেখা নিচিনা লাগিছে এইকেইটা সৰু নাই চাগে আমি পকা মধুৰি এটাও নাপালোঁ এই কেঁচাকৈ এটা পাইছোঁ ভিতৰত পকা হ'ব কিজানি অকণমান আজিৰ ভিডিঅ'টি ইমানতে এৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই